Hello guys, welcome back to Nikki and Mriduki live. So, চাওক ৰাতিপুৱা পুৰা মা আৰু মই ৰেডি হৈছোঁ। এতিয়া আমি যাওঁ অকণমান বিয়া খাবলৈ। So, আপোনালোককো দেখুৱাই আছোঁ বলক। Let's start the video. কেনেকুৱা লাগিছে মোক জনাব। আমি চিম্পুলকৈ ওলাইছোঁ। কুৰ্তি ছেট এযোৰ পিন্ধিছোঁ। এইযোৰটো দেখিছে আপোনালোকে। মই দুৰ্গা পূজাতে লৈছিলোঁ। So, যাওঁ আৰু এতিয়া। খোজকাঢ়িয়ে যাম, ওচৰে হয়, ইমান দূৰ নহয়। বিয়া ঘৰ আমি পিছফালেদি আহিছোঁ, মানে নিজৰ মানুহ ন, সেইকাৰণে একদম পিছফালে দিয়ে মানে সোমাম আৰু। বিয়াৰ নিয়ম কানুনবোৰ চলি আছে গাইজ। পানী তুলিব যাবলৈ ৰেডি হৈ আছে। এতিয়া সকলোৱে আহিব, খুঁটিবিলাক ল'ব, তাৰপিছত নাচি নাচি যাম আৰু।
খাব আহিলোঁ গাইজ। আমি সকলোৱে নাচি নাচি মানে ভাগৰ ধৰিছেতো। Guys, ভাত খাই আছে ভাত। এতিয়া বহুতে কৰে না, এতিয়া ভাল লাগছে কিন্তু। যোৱাকালিতো বিয়াখন খালোঁ, আজি আছে ৰিচেপশ্যন। ত' ৰেডি হৈ আছোঁ, মেকআপ ডান। ত' এতিয়া কাপোৰখিনি পিন্ধিব লাগে আৰু যাব লাগে আৰু। তাৰপিছত এতিয়া ধুনীয়াকৈ ৰেডি হওক, তাৰপিছত আপোনালোকক লগ পাই। বিয়া গাইছ, বিয়া ৰাতিহে লাইটবিলাক জ্বলিব আৰু ভাল লাগিব। খালি বিয়া পাতিও পাহাৰছিল নেকি? পাহাৰছিল। ভাত খাব বহিলোঁ গাইছ। আজি মাক কেনেকুৱা লাগিছে জনাব, ইমান ধুনীয়াকৈ সজাই দিছোঁ। নিজে সাজিছোঁ, না যদি লগত লৈ লওঁ মামি গাইছ আৰু এয়া বাবু। গাইছ আকৌ ওলালোঁ, ধুনীয়া হয়। এইবাৰ শাৰী পিন্ধিছোঁ। চাওক মৃদুক চাওক আমাৰ দেখা নেকি তেতিয়া দে। হাই গাইছ, তো যাওঁ ফটো সেশন চলি আছে আমাৰ এতিয়া ধুনীয়াকৈ। একদম লৰি যা, আমাৰ কেমেৰামেন পুৰা লৰি লৰি দেখুৱাই। আৰু আমাৰ হিৰইনজনীক দেখুৱাই আছোঁ ৰ'ব। এয়া চাওক পুৰা পজ দি আছে। ধুনীয়া। A few moments later. ভাত গাইছ খাই দাই যাওঁ আৰু হৈছে। Bye bye. Thank you for watching.